আধুনিক যুগৰ ছোৱালী বিয়া সোমোৱাৰ পিছত আকৌ চাদৰ মেখেলা পিন্ধি ঘৰৰ পৰা ওলাই যাবলৈ লাজ কৰে। তাকে গিয়েকক ক'লে, পূজা আহিছে নহয়, এইবাৰ কিন্তু ভাল কাপোৰ এযোৰ দিব লাগিব। গিয়েকে আকৌ ভয় দিলে। পিছদিনা আকৌ গৈ গিয়েকে কাপোৰ এযোৰ লৈ আহিলগৈ। লৈ আহি ঘৈণীয়েকক দিলে। কাপোৰৰ টোপোলাটো লৈ ৰুমত সোমালে। ৰুমত সোমাই লৈ চাই পেলাই ৰুমৰ পৰাই চিঞৰিছে, ঐ এইবাৰ মই আকৌ পূজালৈ কি কুৰ্তিটো আৰু জিন্সটো পিন্ধি যাম নেকি? পূজালৈ যাম নেকি বুলি কোৱা শুনি দেখোন গিয়েকে চকু ডাঙৰ হৈ গ'ল। তেতিয়াহে গিয়েকে বুজি পাইছে ঘৈণীয়েকে আকৌ দুৰ্গা পূজাৰ কথাহে কৈছে। তেনেকৈ দিনটো পাৰ হৈ গ'ল। পিছদিনাখন আকৌ গিয়েক ঘৈণীয়েক দুয়োটাই ওচৰৰ বজাৰখনতে বজাৰ কৰিব গৈছে। বজাৰ কৰি মেলি হোৱাৰ পিছত ঘৈণীয়েকে গিয়েকক ক'লে, হেৰি নহয়, আপোনাৰ চুলিকেইডালো লাম্বা হৈ গৈছে, এই পাৰ্লাৰখনতে আপুনি চুলিকেইডাল কাটি লওক। ঘৈণীয়েকৰ কথা শুনি গিয়েকে ক'লে, এই নালাগে দিয়া, পূজাৰ আগতে মই চুলিকেইডাল কাটিম। পূজাৰ কথা শুনি দেখোন একেবাৰে ঘৈণীয়েকৰ মাথা গৰম হৈ গ'লগৈ। ঘৈণীয়েকে ক'লে, কি মানে বায়েকক আনি হেঁপাহ পলোৱা নাই? ভনীজনীলৈ যে মাথা মাৰি আছে, মই নিজে মানুহজনী আছোৱেই, নিজৰ মানুহজনীৰ আগত মানে চুলিকেইডাল কাটিবলৈ আপোনাৰ লাজ লাগে? ফুলশালীজনীৰ আগতহে আপুনি চুলিকেইডাল কাটে। মানুহৰ আগতে তেনেকৈ কোৱা দেখি গিয়েকতো খং উঠি গ'লগৈ। তাৰপিছত গিয়েকে কৈছে, দুৰ্গা দেৱী আকৌ মোৰ ফুলশালী যে।